কিছুমান মানুহৰ দেখিবলৈ পোৱা যায় ওচৰলৈ যাব নোৱাৰে মানে মুখখন ইমান বেয়া বেয়া গোন্ধায় সেইটো যে গোন্ধায় সেইটো কাৰণে তেওঁলোকে কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰিব মুখখন নুগোন্ধাবৰ কাৰণে যদি অৰেল হাইজিনটো মেইনটেইন কৰিব লাগে তিনিটা বস্তু কৰিব লাগে ব্ৰাছিং ফ্লছিং আৰু মাউথ ৱাছ এইকেইটা কৰিলে ভালে থাকিব দাঁতখিনি পোকে চোকে নাখায় ডায়েবেটিছ থাকিলে প্ৰত্যেকটো বস্তুৱে সৰু এটা বেমাৰৰ পৰা বহুত বাঢ়ি যায় দাঁতৰ ক্ষেত্ৰত কেনেকুৱা হয় নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল ষ্টুটিছ পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল মই প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ আৰু তেখেতৰ পৰা বহুত কথা আমি জানিম আৰু তেখেত হৈছে ডেণ্টেল চাৰ্জন ডক্টৰ বনশ্ৰী বৰদলৈ বনশ্ৰী মই মোৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ আৰু আচলতে কি হয় মানে কি হয় কথা বতৰা চলি আছে আৰু এটা কথা কিন্তু দেই বনশ্ৰীক মই বহুত আগৰ পৰাই চিনি পাওঁ মানে কি মই মোৰ টিত থকাৰ পৰাই চিনি পাওঁ মানে টি গাৰ্ডেনত থকাৰ পৰা আমি ফাৰ্ষ্ট ক'ত লগ পাইছিলোঁ হেৰিত টিংৰাই ক্লাবত লগ পাইছিলোঁ আৰু বনশ্ৰী বৰ্তমান এতিয়া মানে আজি বিশেষকৈ আমি কৰ্কট ৰোগৰ ওপৰত কথা পাতিম বুলি লৈ আহিছোঁ কাৰণ বহুত মানুহ আজিকালি আচলতে মানে কৰ্কট ৰোগত ভোগে বিশেষকৈ মানে দাঁতৰ মানে যিটো মানে কৰ্কট ৰোগ সেইটোত বহুতেই ভোগে আৰু সেইকাৰণে ভাবিছোঁ যে আমাৰ দৰ্শকসকলৰ যাতে সুবিধাৰ্থে আজি তোমাক মোৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ আৰু প্ৰথমতে জানিব বিচাৰিম তুমি মানে ডেণ্টেল চাৰ্জন আৰু লগতে আৰু এটা কিবা এটা টাইটেল আছিলে কি হয় সেইটো অৰেল ইমপ্লান্টলজিষ্ট বুলি কয় সেইটো মিনিং কি মানে কি হয় একচুৱেলি আমাৰ এতিয়া দাঁতবিলাক যে আমি আগতে ককা দেউতাহঁতে যে দাঁত লগায় এটাও দাঁত নাই ছাপ'জ দাঁত দুপাৰি পিন্ধে খোলা মেলা কৰি থয় ৰাতি খুলি পেলাই থৈ দিব লাগে বা ৰাতিপুৱা পিন্ধিলে এতিয়া তোমাৰ খোলা মেলা কৰিব নালাগে এতিয়া লাগি থাকে ন এই ফিক্স কৰি দিব পাৰি আমি হাড়ৰ ভিতৰত ইমপ্লান্ট বহাই দিওঁ আচ্ছা নিচিনা ষ্ট্ৰাকচাৰ স্ক্ৰুইং কৰি পেলাই তাৰপিছত ডেঞ্চাৰটো স্ক্ৰু কৰি দিওঁ তাৰপিছত তোমাৰ সেইটো নিজৰ দাঁতৰ নিচিনা যেনেকৈ আমি নিজৰ দাঁতখিনি যেনেকৈ ব্ৰাছ চাছ কৰোঁ আৰু ইউজ কৰোঁ তেনেকৈ কৰিব এতিয়া কথা হ'ল কি এতিয়া এই দাঁতৰ বিষয়ে সকলোৱে সকলো কথা নাজানে তেনেকৈ মোৰো ধৰা তেনেকুৱা প্ৰব্লেম মোৰ হোৱা নাই যিহেতু সেইকাৰণে মই ইমান বেছিকৈ নাজানো কিন্তু আজি জানিম তোমাৰ লগত বহুত কথা পাতিম গতিকে পোনপ্ৰথমে এটা কথা সুধিব বিচাৰিছোঁ মানে আজিকালি কৰ্কট ৰোগটো বহুত হয় গতিকে দাঁতত কৰ্কট ৰোগৰ মানে কেনেকৈ হয় মানে কাৰণটো কি একচুৱেলি কৰ্কট ৰোগ হোৱাৰ বহুত কাৰণ আছে পৃথিৱীত কৰ্কট ৰোগ মুখৰ ভিতৰৰ কৰ্কট ৰোগটো 10% মানুহৰ হয় তাৰে প্ৰায় 25-30% ইণ্ডিয়াত হয় আৰু তাৰ ওপৰত নৰ্থ ইষ্টত আমাৰ কৰ্কট ৰোগ মুখৰ ভিতৰৰ কৰ্কট ৰোগটো বহুত বেছি হয় 40-45% মান আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ হয় মেইন কাৰণটো হৈছে আমি তামোল খাওঁ গুটকা খাওঁ চাদা খাওঁ আৰু স্ম'ক কৰিলেও হয় এলকহল খালেও হয় এতিয়া সেইখিনি হৈছে তোমাৰ কেমিকেল যোনটো হেৰি হয় কেমিকেল ছেগমেণ্টত আহে ফিজিকেল হৈছে তোমাৰ এই দাঁতৰ কেতিয়াবা ভাঙি গ'ল তুমি ট্ৰিটমেণ্ট কৰা নাই ঘাঁ লাগি আছে ঘাঁটো তুমি কিবা এটা কৰি মেলি ডক্টৰক নেদেখাই পেলাই তেনেকেই আছা সেই ঘাঁটো বহুত যদি ক্ৰনিক বুলি কয় একিউট নহয় ক্ৰনিক যদি হৈ যায় বহুত দিনৰ পৰা হৈয়ে আছে তেতিয়া সেইটো কৰ্কট ৰোগলৈ পৰিণত হ'ব পাৰে সেইকাৰণে কেয়াৰফুল হোৱাটো দৰকাৰ আৰু আমি দাঁতখিনিক বহুত নেগলেক্ট কৰোঁ দাঁতখিনিৰ মানে কিমান উপকাৰিতা দাঁতৰ আমাৰ কিমান কি লাগে সেইটো যদি আমি বুজি পাওঁ তেতিয়াহ'লে
যত্ন কৰিলে আমাৰ দাঁতখিনি লগত যাব আচলতে এইটো নহয় যে বুঢ়া হ'লে আমাৰ দাঁত সৰি যাব আমি দাঁত এপাৰি পিন্ধিবই লাগিব তেনেকুৱা নহয় এইটো দাঁতখিনি ভালকৈ যদি যত্ন লৈ পেলাই ৰখা যায় তেতিয়াহ'লে দাঁতখিনি বহুত কামত লাগে তাৰমানে দাঁতটো বহুত কামত লাগে আৰু হেৰি কৰ্কট ৰোগ যেতিয়া হয় মানে এইবিলাক ইয়াৰ মেইন কাৰণটো হ'ল যেনেকৈ গুটকা তাৰপিছত তামোল আৰু এইবিলাক ধৰণৰ খালে চাদা এইবিলাক খালে আৰু এইখিনিতে অকণমান ধেমালীয়া কথা এটা কৈছোঁ দেই চিনেমা হললৈ যেতিয়া যাওঁ তেতিয়া এডভাৰটাইজ এটা দেখায় মানুহগৰাকীৰ মুখখন ফুলি যোৱা দেখায় সেই চিনটো চাবলৈ বৰ ভয় লাগে কিন্তু প্ৰেক্টিকেলি যদি আমি চিন্তা কৰি চাওঁচোন প্ৰেক্টিকেলি যদি কাৰোবাৰ এনেকুৱা হয় কেনেকুৱা এটা ভয়ানক কথা সেইকাৰণে আচলতে বহুত কেয়াৰফুল হ'ব লাগে সেইটো মানে মোৰ এটা নিজৰ পাৰ্চনেল ফিলিং দেই যেতিয়া আমি দেখা পাওঁ চাবাচোন মুভিখনৰ আগতে এটা এড আহে ন দেখুৱাই তো সেইটো এটা বৰ ভয়ানক কথা গতিকে আচল জীৱনত মানে প্ৰেক্টিকেলি যদি হয় এনেকুৱা ঘটনা কিমান ভয় লাগিব তাৰমানে বহুত ভয় লগা আৰু মানে চাফাৰ কৰে পেচেণ্টজনেতো চাফাৰ কৰেই লগতে গোটেই ফেমিলিটোৱে চাফাৰ কৰে সেইকাৰণে আগতে সজাগ মানে হ'ব লাগে মানুহ নহয় জানো আৰু মানে এতিয়া সেইটোৱে কথা আৰু দ্বিতীয়তে তোমাৰ দাঁতৰ মানে দাঁতটো আচলতে যত্ন লোৱাটো কেনেকৈ মানে কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে আমি দাঁতৰ কাৰণে একচুৱেলি 3 থাম্ব ৰুল বুলি কয় 3টা থাম্ব ৰুলত চলিব লাগে ৰাতিপুৱা আমি চবেই ব্ৰাছ কৰোঁ ৰাতিপুৱা ব্ৰাছিঙতকৈ বেছি ইম্পৰ্টেণ্ট ৰাতি ব্ৰাছ কৰি শোৱাটো ভাত খাই উঠি ব্ৰাছ কৰি পেলাই শুব লাগে আৰু সেই ব্ৰাছিংটো প্ৰপাৰ হ'ব লাগে এটা ব্ৰাছিং টেকনিক আছে সেই ব্ৰাছিং টেকনিকটো আজিকালি ইউটিউব আছে ইণ্টাৰনেট আছে চবেই পাই যাব কাৰেক্ট ব্ৰাছিং টেকনিকত ব্ৰাছ কৰিব লাগে ব্ৰাছ কৰি পেলাই তোমাৰ ফ্লছিং বুলি এটা প্ৰচিডিউৰ আছে থ্ৰেডৰ নিচিনা এডাল পায় সেই থ্ৰেডডাল 2টা দাঁতৰ মাজত সোমোৱাই ক্লিন কৰিব লাগে ক্লিন কৰি তাৰপিছত 3rd ৰুলটো হৈছে তুমি মাউথৱাছ এটা পানী এগিলাছত মাউথৱাছ অলপ মিক্স কৰি পেলাই কুলকুলি কৰি পেলাই শুব লাগে এই 3টা বস্তু যদি কৰা যায় দাঁত পোকে নাখায় আৰু যিকোনো বেমাৰ মানে একো ইনফেকশ্যন হ'ব নহয় আৰু ফ্ৰেছ ফিল হৈ থাকিব আৰু মুখখন হৈছে গেটৱে টু দ্য বডি তোমাৰ মুখৰ ভিতৰত তুমি খোৱা বস্তু খোৱা তাৰপিছতহে তোমাৰ পেটলৈ যায় তুমি চব বস্তু প্ৰথমতে মুখেৰে যেতিয়া যায় সেই মুখখন চাফা কৰি ৰখাটো উচিত কেতিয়াবা মানে কি হয় কিছুমান মানুহৰ দেখিবলৈ পোৱা যায় ওচৰলৈ যাব নোৱাৰে মানে মুখখন ইমান বেয়া গোন্ধায় তো সেইটো যে গোন্ধায় সেইটো কাৰণে তেওঁলোকে কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰিব মুখখন নুগোন্ধাবৰ কাৰণে মুখখন গোন্ধোৱাৰ কাৰণ বহুত থাকিব পাৰে এটা হৈছে আমাৰ দাঁতৰ গুৰিত পাথৰ জমা হয় সেই পাথৰ জমা হোৱাটো বেমাৰ নহয় আমাৰ চবৰে জমা হয় এইটো ডিপেণ্ড কৰে কিছুমানৰ কম সময়ত বেছিকৈ জমা হয় কিছুমান বহুত দিনৰ পিছত অলপ জমা হয় কিন্তু জমাটো হ'বই সেইটো জমা হয় একচুৱেলি আমাৰ খোৱা বস্তু যোনবিলাক আছে তাতে মিনাৰেলছ চল্টছ আছে সেইবিলাক অলপ চুলিৰ নিচিনা লেয়াৰ প্ৰত্যেক দিনাই জমা হৈ হাৰ্ড হৈ যায় হাৰ্ড হৈ গৈ সেইখিনি পাথৰৰ লেয়াৰ নিচিনাকৈ এই গামৰ যোনটো লেভেল আছে আমি জিঞ্জাইভা বুলি কওঁ আমাৰ টাৰ্মত সেই এটা থিন লেয়াৰ পৰি ডাঠ হৈ যায় আৰু শিলৰ নিচিনা হৈ যায় সেইখিনি আমি ফ্ৰম টাইম টু টাইম আমি চাফা কৰি থাকিব লাগে বহুত জমা হ'বলৈ দিব নালাগে সেইটোৱে কাৰণ নেকি অকল সেইটোৱে কাৰণ নহয় আৰু কাৰণ আছে তোমাৰ চিষ্টেমিক কিছুমান ডিজিজৰ কাৰণেও মুখ গোন্ধাব পাৰে ধৰা লিভাৰ বেয়া তেতিয়াও মুখ গোন্ধাব পাৰে তুমি মুখ গোন্ধোৱাটো ষ্টপ কৰিব পাৰি যদি তুমি সেইখিনি ক্লিন কৰা যায় আমাৰ টাৰ্মত আমি স্কেলিং কৰা বুলি কওঁ স্কেলিং এণ্ড ক্লিনিং স্কেলিং কৰি পেলাই ক্লিন কৰি তাৰপিছত ৰেগুলাৰলি তোমাৰ জিভাখন চাফা কৰিব লাগে
টাং ক্লিনাৰ পায় টাং ক্লিনাৰেদি তুমি জিভাখন চাফা কৰিব লাগে কাৰণ জিভাত সৰু সৰু কিছুমান পেপিলে থাকে ধৰা এখন পথাৰত ঘাঁহৰ পথাৰ এখন যেনেকুৱা আমাৰ জিভাখনো তেনেকুৱা তো সেই ঘাঁহৰ মাজে মাজে খোৱা খাদ্যবিলাক ৰৈ যায় তো ৰৈ গৈ পেলাই তোমাৰ কালি খোৱা খাদ্যবিলাক তুমি তাতে তলত লেয়াৰ এটা বহি গৈছে সেইখিনি ডিকম্প'জ হৈ যায় ডিকম্প'জ হ'লে এটা বেয়া স্মেল এটা ওলায় সেই জিভাখনত সেই ৰেমনেণ্টছবিলাকৰ কাৰণেও মুখখন গোন্ধাব পাৰে তো তুমি প্ৰথমতে সেই পাথৰ চাথৰ চাফা কৰি ডেইলি বেচিছত তুমি যদি জিভাখন চাফা কৰা তেতিয়াহ'লে মুখৰ গোন্ধৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু মাউথ ৱাছটো কৰাটো দৰকাৰী ন মাউথ ৱাছ কৰাটো দৰকাৰী মাউথ ৱাছটো তুমি ক'ৰবাত গৈছা লৈ গ'লা হাততে ক'ৰবাত ৰেষ্টুৰেণ্টত খাইছা মুখখনটো কুলকুলি কৰে খোৱাৰ পিছত খোৱা বস্তুবিলাক থাকিবলৈ দিব নালাগে মুখখন মুখখন ধুবলৈ গৈছা কুলকুলি কৰি পেলাইছা তাতে বেগত মাউথ ৱাছটো আছে মাউথ ৱাছ অলপ লৈ পেলাই কুলকুলি কৰি দিলা ছেফ এইটো তাৰমানে এনেকুৱা মাউথ ৱাছটোৱে এনেকুৱাকৈ কাম